নমস্কাৰ দীপজ্যোতি ডেকাক যে মাৰি কিনে মূৰ চুৰ ফাটাই দিলে ইয়াৰ মেইন মাষ্টাৰ মাইণ্ডজন কোন হয়তো তাৰ বন্ধু হ'ব পাৰে কোনোবা মানে এখন কিবা দল এনেকুৱা টাইপৰ আছিল তো তাতে গৈছিল লোক বন্ধুৰ সৈতে কোনোবা এজনে পিছফালৰ পৰা মাৰি মূৰ চুৰ ফাটাই দিলে ভাবিছো কেনেকুৱা এটা ঘটনা আৰু মাৰিছে আলামালা নহয় ভাই ডাইৰেক্ট আইচিইউত পৌঁছাই দিছে এজন মানুহক এনেকুৱা ষ্টেমত কেনেকৈ মাৰিব পাৰে যাৰ কোনো একো দুখ নাই কিহৰ কাৰণে মাৰিছে জানেনে মানে দীপজ্যোতি ল'ৰাজন আগতে আছিল এজন দুখীয়া ঘৰৰ ল'ৰা এতিয়া ঘৰ-চৰ বনাইছে ধুনীয়াকৈ পুৰা গাড়ী চাৰি লৈছে আৰু ফেমাস কৰবাত ফাংচন পাতিছে তাতে মাতিছে কৰবাত বোলে দোকান বনাইছে নতুনকৈ ডাঙৰ চাই তাতে উদ্বোধন কৰিবৰ কাৰণে মাতিছে এইবিলাক হল মেইন কাৰণ মানে আজিকালি তুমি একোটা কৰি কিনে খাব নোৱাৰা এজন অসমীয়া ল'ৰা ইয়াতে ঘৰ আমাৰ ইয়াৰ পৰা বেছি দূৰ নহয় হা তাৰ পৰা মঙ্গলত গৈছে যাই কিনে তাতে কোনোবাই মাৰিছে অসমৰ এজন ভাল অভিনেতা বুলি তুমি ক'ব পাৰা সোশ্যাল মিডিয়াত যাৰ কোনো অহংকাৰ নাই মই নিজে লগ পাইছো বহুতবাৰ একদম ডিসেন্ট ল'ৰা ধুনীয়া হয় বৰ্তমান জিমতো জয়েন কৰিছে বডি সডিও বনাই আছে তো মাৰিছে কিহৰ কাৰণে তাৰ ভালটো দেখিব নোৱাৰে আজি তুমি কি কৰি হাবা ধৰাল তুমি গাড়ী এখন চলাই আছা তোমাৰ হেতু বিদ্যা তো কি ভিডিও বনাই কমেডি মানুহক হহুৱাই সেইটো তাৰ বিদ্যা তো সেইটো কৰি কি মানুহটো চলি আছে তো তাক মূৰত মাৰি কিনে ভাই আইচিইউত পৌঁছাই দিছে মানে এটো আলামালা কেছ নহয় ভাই মাৰ্ডাৰ কেছ যোনে কৰিছে ন বহুত বেয়াকৈ ফচিব সি আজি এজনক মাৰিছে কালি বেলেগক মাৰিব আৰে দীপজ্যোতিটো ভাই নৰ্মেল মানুহক হহুৱাই এনেকুৱা ষ্টেমৰ ভিডিও বনাই আমি ডাইৰেক্ট গ্ৰোষ্ট মাৰি দিও না কাৰোবাৰ গাত লাগি যায় আমাৰ অৱস্থা কি হ'ব ভাবিছোৱা ভয় লাগিছে মোৰ এনেকুৱা ষ্টেমত মাৰি কিনে ধৰক মানুহৰ মূৰত কি থাকে গম পোৱা নে এই মগজুটোত যেতিয়া আঘাত পায় ন বহুত সৰু সুৰা নহয় মানুহৰ বাছাৰ 50-50 চান্স থাকে দীপজ্যোতিৰ ক্ষেত্ৰত সেইটো হোৱা নাই বাৰু জাস্ট অলপ আঘাত পাইছে মূৰত কিন্তু সিলেটিলেও পৰি গৈছে 7-8টা বলে মই শুনা মতে এনেকুৱা সিস্টেমত মাৰিব নালাগে মানুহক মানুহ এজনে কি কৰি খাব এতিয়া কি কৰি খাব হয়তো অভিনয় কৰিছিল এতিয়া বেছিন দাগ এটা বহি থাকিব হাত এখনত মাৰিছে কিবা কৰিছে এতিয়া চোৱা ৰোস্টোস এইবিলাক মই বনোৱা বাদ দিলো মূল কাৰণ এনেকুৱা সিস্টেমৰ কৰবাত যায় আছে পিছফালৰ পৰা মাৰি মাথা ফাটাই দিব আগফালৰ পৰাটো নোৱাৰে কোনে তো দীপজ্যোতি ক্ষেত্ৰত এনেকুৱা হৈছে আগফালৰ পৰাটো মাৰিব নোৱাৰে কোনো লোক বন্ধুৰ সৈতে বোলে ফটো তুলি আছিল আহি কিনে গাড়ীত উঠিছে মাৰি দিছে পিছফালৰ পৰা মেইন কথাটো হল কিছুমান মানুহে ইউটিউবাৰক দেখিব নোৱাৰে মানে আৰে ভাই ই ভিডিও বনাই এনেকৈ পইচা ইনকাম কৰি আছে এনেকুৱা লাইফষ্টাইল জীয়াই আছে ও মাই গড এনেকুৱা সিস্টেমৰ বহুতে ভাবি লয় আৰু সেইটো কাৰণে আজি এইটো হৈছে অসমৰ মানুহ কিছুমান এনেকুৱা সিস্টেমৰ যে আনৰ ভালটো দেখিব নোৱাৰে কোনোবা নিজৰ লোক বন্ধু এই কামটো কৰিছে আৰু দীপজ্যোতি ডেকাক তুমি চাবা যে যি কেইজন টিমৰ লগত ফাৰ্ষ্টৰ পৰা ভিডিও বনাইছে যেনেকৈ জুৱেল ডেকা তাৰপিছত আনিছা মানে বুন্দিয়া ভুজিয়া বুলি যে কওঁ আমি সিহঁতৰ লগতে ভিডিও বনাই আছে একদম ফাৰ্ষ্টৰ পৰা ষ্টাৰ্টিঙৰ পৰা এতিয়ালৈ বনাই আছে সিহঁতৰ লগতে না টিমৰ লগত না কিবা হৈছে না বেলেগৰ লগত কিবা হৈছে ফেচবুকত ইউটিউবত ধুনীয়াকে ভিডিও বনাই চলিম বুলি ভাবিছিল এতিয়া কি হৈছে মেডিকেলত পৰি আছে ভাবি চাওক যিজন ল'ৰা শান্তশিষ্ট ল'ৰা এজন সেই ল'ৰাজনৰ ওপৰত এনেকুৱা সিস্টেমৰ প্ৰহাৰ কৰি মূৰ চুৰ ফাটাই দিছে আৰে ভাই কিবা কৈ যদি মৰি গ'লে কি কৰিলা হয় আৰু যিজনক যোনে এই কামটো কৰিছে ন তাক ডাইৰেক্টলি ফাঁচি দিব লাগে এজন ইউটিউবাৰক এনেকুৱা সিস্টেমত ৰাস্তা ঘাটে মাৰা মূৰত মাৰা আৰে ভাই কিবা বেয়া পাইছা ডাইৰেক্টলি কথা পাতা বস্তুটো কি সলভ কৰা ইমান এনেকুৱা মানুহ হয়তো এনেকুৱা ল'ৰা হ'ব পাৰে হয়তো ড্ৰাগছ মাৰা মাল খোৱা ভাং খোৱা এনেকুৱা ষ্টেমৰ হ'ব পাৰে এই মালটো আছে ইয়াক মাৰো আজি এনেকুৱা ষ্টেমৰ হ'ব পাৰে মানে তুমি ৰাস্তাৰে গৈ আছা তোমাক পিছফালৰ পৰা কোনোবাই মাৰি আইচিইউত পঠাই দিলে এতিয়া বায়টা চাৰিআলি তাতে মেডিকেল এখনত আছে বহুত দুখ লাগিছে শুনি কিনে যাতে সোনকালে সন্তুষ্ট হৈ সকলোৱে এইটো কামনা কৰক আৰু যিয়ে এই কামটো কৰিছে তাৰ ওপৰত উচিত ব্যৱস্থা হ'ব লাগে বৰ্তমান পুলিচে এৰেষ্ট কৰিলে নাই গম নাপাও হয়তো পলাই ফুৰিছে বিচাৰি পোৱা নাই এনেকুৱা ষ্টেমৰ হ'ব পাৰে তো সেই আমি সকলোৱে মিছ কৰি আছো দীপজ্যোতিৰ ভিডিঅ'বিলাক যে মানুহ এজনক যেতিয়া মাথাত মাৰি দিয়ে চিনেমাবিলাকত দেখাই পাইছে মানে ইয়াত জাষ্ট নোহোৱা হৈ যায় হয়তো কিছুমানৰ পেৰালাইজ হৈ যায় এটা সাইড ব্ৰেইনত আঘাত হৈ যায় মেইন বস্তুটো ব্ৰেইনেই না ব্ৰেইনৰ পৰা সকলোখিনি কণ্ট্ৰল হয় আৰু তাতেই মাৰিছে মাৰি কিনে ভাই আৰু নাম্বাৰ ওৱান বস্তু হ'ল ব্ৰেইনত যেতিয়া তুমি ধৰ বাইকে চলাই আছা বাইক চলাই পৰি গ'লা এই ব্ৰেইনত যেতিয়া তুমি দুখ পাবা মানে মাথাত দুখ পালা ভিতৰত তেজ ওলাই
সেই অলপ অকণমান তেজ ওলাই সেই ওলাৰ কাৰণে ব্ৰেইন হেমাৰেজ বা এনেকুৱা ষ্টেমৰ বহুত কিবা কিবি হৈ যায় য'ত মানুহজনৰ বচাৰ চান্স 50-50 হৈ যায় আৰু এইবিলাকত কিছুমানত ডাঙৰ ডাঙৰ অপাৰেশ্যন কৰিব লগা হৈ যায় বহুত লাখ লাখ কিবা কিবি টকা লাগি যায় অলপ পইচাত নহয় মানে সৰু সুৰা মানুহ এইবিলাক এফৰ্ড কৰিবই নোৱাৰে বহুত বেছি পইচা দৰকাৰ সেইবিলাক অপাৰেশ্যনত মানে এতিয়া চোৱা যদি দীপজ্যোতিৰ ভিতৰত তেজ ওলাই গৈছে ভাবি চাওক কি হ'ব তোৰ ওপৰত উচিত তদন্ত হ'ব লাগে কাৰণ এজন ইউটিউবাৰক এনেকুৱা ষ্টেমৰ প্ৰহাৰ কৰাৰ অধিকাৰ ক'ত পালে আজি দীপজ্যোতিক মাৰিছে কালি বেলেগক মাৰিব কালি ডিম্পুক মাৰিব কালি মোক মাৰিব পৰহি বিকাশ চেত্ৰীক মাৰিব এইটো কথা তো যদি ভিডিওটো ভাল লাগিছে লাইক শ্বেয়াৰ কৰি দিবা চেনেল নতুন কৈছা প্লিজ সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই অলপ টেপ কৰি দিবা তো আজিলৈ মানে বাই বাই লাভ ইউ